হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ৱেলকাম টু মাই চেনেল বাস্তৱ সন্দিকৈ। আজি ভিডিঅ'টো বনোৱাৰ এটা কাৰণ আছে। কাৰণ আমাৰ এইফালে দেখিছে, এইফালে বেলুন চেলুন লগাই থৈছোঁ একেবাৰে বিশেষ কাৰণটো কৈ আছোঁ বাৰু। আমাৰ বৌবাকৰ এজনী ছোৱালী জন্ম হৈছে আৰু গতিকে প্ৰিন্সেছজনী 5 দিনৰ মূৰত আজি ঘৰলৈ আহিব নাৰ্ছিং হোমৰ পৰা। গতিকে আমি এয়া চেলিব্ৰেশ্যনৰ কাৰণে ডেক'ৰেশ্যন কৰি আছোঁ। কি কাৰণে ডেক'ৰেশ্যন কৰি আছোঁ? আজি আমাৰ গোসাঁনীজনী আহি আছে, সেইকাৰণে আমি গোসাঁনীজনীক আদৰিবলৈ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আছোঁ। কেক চেকো আনাই আছে, গতিকে চাই থাকক ভিডিঅ'টো। আমাৰ ডেক'ৰেশ্যন হৈয়ে গৈছে আৰু আমাৰ বেলুন ফুলা আছে। কৈ দিয়া কিবা। আমাৰ ডেক'ৰেশ্যন চলি আছে আৰু এইফালে বাহিৰত বহি আছে। সেইফালে বাপেক আহি গ'ল। এইফালে আমাৰ আহি গ'ল চব। লক্ষ্মীজনী সারপ্রাইজ নহয়। ওয়েলকাম টু হোম। সোমাই আহা কচোন। এই আমাৰ প্লেনিং এদিনৰ আগত যেনে তেনে হাততালি দিয়া আকৌ চবেই। আইতা মিনময় এনেকৈ আমি ঘৰৰ সকলোৱে অকণমান চেলিব্ৰেশ্যন কৰিলোঁ। আৰু এইজনী আমাৰ মৰম লগা পুতলাজনী, আপোনালোক সকলোৱে তাইক মৰম আৰু আশীৰ্বাদ কৰিব, তাই যাতে ভালকৈ ডাঙৰ দীঘল হয়।